Hello friends, welcome to Major Day. Main driving license kon apuni keti apply kori. Apuni jitu date learner license kon paise ba apuni apunar learner license jitu date issue hoise সেই date pora ek ma pisothe apuni main driving karone apply koribo paribo. Apuna ek ma hole poribohon website pora ba poribohonor pora apunar mobile message ahibo je apuni etia driving karone apply koribo paribo. It main driving license apply korar full process moi tinta partor joriyote apnalokok dekho. আজি পার্ট 1 ভিডিওত আপনার এই লার্নার লাইসেন্স নাম্বার দি আপনি মেই ড্রাইভিংখন কেনেকে এপ্লাই করবে এটু দেখুন আর আপনার সেকেন্ড পার্টত আপনালোকে পেমেন্ট কেনেকে কৰিব পেমেন্টৰ অপশন বহুত অপশন আছে তাৰ ভিতৰত যেটো ইজি প্ৰসেস হি প্ৰসেসটো আপোনালোকে পার্ট 2 ভিডিওত পাই যাব আৰু পার্ট 3 ভিডিওত আপোনালোকে ড্ৰাইভ টেষ্টৰ কাৰণে স্লট বুক কৰিব লাগিব হি স্লটটো কেনেকে বুক কৰিব পার্ট 3 ভিডিওত পাই যাব আপুনি দ্বিতীয়ত গৈ ড্ৰাইভ টেষ্ট দিব লাগিব তাৰ কাৰণে স্লট বুক কৰিবই লাগিব আৰু সেইটো আপোনালোকে কেনেকে কৰিলে সঠিকভাৱে আপুনি স্লট বুক হ'ব পার্ট 3 ভিডিওত আপোনালোকে পাই যাব সো ফ্ৰেন্ডছ মোৰ চেনেলটো যদি আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব মাই চেনেল আৰু লগতে থকা নটিফিকেশন বেলটো অন ৰাখিব আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব একেবাৰে নকৰিব সো ফ্ৰেন্ডছ বলক ল্যাপটপৰ স্ক্ৰীন লৈ যাও কেনেকে আপুনি ড্ৰাইভিংখন এপ্লাই কৰিব চাও আপুনি পৰিবহন ওয়েবসাইটটো খুলি লৈ আপুনি এটি সব এটা কোটো ইয়াতে ওপৰত আপুনি কোটো যাব নালাগে ডাইৰেক্ট আপুনি এপ্লাই ফৰ ড্ৰাইভিং লাইসেন্স ইয়াতে ক্লিক কৰিলে আপুনি এনেকৈ ইন্টাৰফেস দেখা পাব সো আপুনি কি কৰিব এটি সব ফিল এপ্লিকেন্ট ডিটেইলস আপলোড ডকুমেন্টস আপলোড ডাইৰেক্ট আপুনি ইয়াতে কন্টিনিউত ক্লিক কৰিব কন্টিনিউত ক্লিক কৰিলে এনেকৈ ইন্টাৰফেস আপুনি ওলাই আহিব সো আপুনি কি কৰিব লাৰ্নাৰ লাইসেন্স নাম্বাৰ ইয়াতে আপুনি লাৰ্নাৰ লাইসেন্স নাম্বাৰ উলিয়াই লৈ তাৰ পৰা আপুনি ইয়াতে লাইসেন্স নাম্বাৰটো এন্টাৰ কৰিব লাৰ্নাৰ লাইসেন্স নাম্বাৰ এন্টাৰ কৰোতে আপোনাৰ চাব ইয়াতে ধৰক AS21 আপোনাৰ যি থাকে আৰু AS তাৰ পিছতে স্পেস আছে স্পেসটো আপুনি দিব লাগিব দিয়াৰ পিছত আপুনি ইয়াতে সব তলতে আছে RJ14 স্পেস স্ল্যাশ তাপ টিপো 01234/2017 ঠিক তেনেকৈ এইটো ফৰমেটত আপুনি AS21 আপোনাৰ যি থাকে ইয়াত স্পেস দিব স্ল্যাশ দিব তাকে নাম্বাৰ টাইপ কৰিব আকৌ স্ল্যাশ তাৰ পিছতে নাম্বাৰ এনেকৈ টাইপ কৰি আপুনি তাৰ পিছতে ডেট অফ বাৰ্থ এন্টাৰ কৰিব লাগিব ডেট অফ বাৰ্থ আপোনাৰ কি আছে হে আপুনি এন্টাৰ কৰক এন্টাৰ কৰাৰ পিছত ইয়াতে আপুনি ওকে ক্লিক কৰিব লাগিব ওকে ক্লিক কৰিলে এনেকৈ ইন্টাৰফেস ওলাই আহিব এইটো সব আপুনি লাৰ্নাৰ লাইসেন্স এপ্লাই কৰোতে যি ডিটেইলস ফিল কৰিছে এই গোটেইখিনি আপুনি ইয়াতে ওলাই আহিছে সো আপুনি ডাইৰেক্ট তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰি কিনে আপুনি এইটো তললৈ স্ক্ৰল কৰিলে আপোনাৰ এইটো সব সিলেক্ট অল ইয়াতে আপুনি ক্লিক কৰি দিব এইটো আপোনাৰ LMB MC WG আপুনি যিহৰ কাৰণে লাৰ্নাৰ লাইসেন্স এপ্লাই কৰিছিলে ইয়াতে আহি গৈছে সো ইয়াতে সিলেক্ট অল কৰি দিলে ইয়াতে আপোনাৰ লৈ লয় অটোমেটিক সিলেক্ট অল কৰি দিলে ইয়াতে আপোনাৰ আহি যাব সো আপোনাৰ কি কৰিব লাগিব এতিয়া আপুনি সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰিলে এনেকুৱা পপ আপ মেছেজ আহিব সো এইটো ওকে কৰি দিব ওকে কৰিলে আপোনাৰ এইটো সব সাবমিট হৈ গ'ল কংগ্ৰেচুলেশনস ইউৰ এপ্লিকেশন হেজ বিন সাবমিটেড সাকসেসফুল ওকে কৰি দিও ওকে কৰাৰ পিছত আপোনাৰ এপ্লিকেশন নাম্বাৰ আহি গৈছে আপোনাৰ নেম ডেট অফ বাৰ্থ তাৰ পিছতে আপোনাৰ গাৰ্জিয়ান নেম এইবিলাক আহি গৈছে তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰিলে এতিয়া আপুনি দেখা পাব এইটো সব Your application is accepted for processing and equal to this application number এইটো আপোনাৰ হৈছে আপোনাৰ লাৰ্নাৰ লাইসেন্স এপ্লাই করতে যি এপ্লিকেশন নাম্বার পাইছিলে এটা আপনি ড্ৰাইভিং লাইসেন্স এপ্লাই করতে সেম নাম্বার নাপায় এটা নাম্বাৰটো বেলেগ হৈ যাব তাৰপিছত নেক্সট ক্লিক কৰিলে আপোনাৰ এইটো সব এইটো নাম্বাৰ আপোনাৰ লাৰ্নাৰ লাইসেন্সৰ এপ্লিকেশন নাম্বাৰ বেলেগ আছিল এতিয়া বেলেগ এতিয়া সব এইটো আপুনি তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰিলে আপুনি এইটো আপোনাৰ নেম ডেট অফ বাৰ্থ না ফটো আহি গৈছে সব এই তললৈ স্ক্ৰল কৰিলে এইটো সব ফিল এপ্লিকেন্ট ডিটেইলস ডিএল এইটো কমপ্লিটেড নেক্সট আছে নাম্বাৰটো আপলোড ডকুমেন্টস ডাইৰেক্ট আপুনি প্ৰসিডত ক্লিক কৰিব লাগিব তললৈ স্ক্ৰল কৰি চাওক আপোনাৰ কি আছে এইটো চাওক
প্ৰচিডত ক্লিক কৰিলে আপোনাৰ কি হ'ব প্ৰচিডত ক্লিক কৰিলে আপোনাৰ এনেকুৱা ইন্টাৰফেস আপুনি দেখা পাব তাৰপিছতে এপ্লিকেশন নাম্বাৰ এইটো এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ এইটো আপোনাৰ ওলাই পৰিছে তাৰপিছতে আপুনি কি কৰিব লাগিব এইটো সাবমিটত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰিলে এতিয়া আপোনাৰ ডকুমেন্টস আপলোডৰ যিটো উইন্ডো এইটো আপোনাৰ ওপেন হৈ যাব এইটো সব এপ্লিকেশন আপলোড ডকুমেন্টস এইটো ওকে কৰি দিয়ক এতিয়া এইটো আপোনাৰ ওকে কৰিলে আপোনাৰ এনেকুৱা ইন্টাৰফেস আপুনি দেখা পাব এতিয়া আপুনি কি কৰিব লাগিব ডকুমেন্টস আপলোড কৰিব ডকুমেন্টস দ্যাট মিন্স আপোনাৰ এইটো সব ডকুমেন্টস সিলেক্ট কৰক লাৰ্নাৰ লাইসেন্স এইটো ইয়াতে ক্লিক কৰিলে আপোনাৰ লাৰ্নাৰ লাইসেন্স ওলাই পৰিব এইটো আপুনি সিলেক্ট কৰি দিয়ক সিলেক্ট কৰিলে এতিয়া সব প্ৰুফছত আপুনি লাৰ্নাৰ লাইসেন্স সিলেক্ট কৰিব লাগিব ডকুমেন্টস নাম্বাৰ লাৰ্নাৰ লাইসেন্স এইটো ফৰ্ম 3 নাম্বাৰ সো আপুনি ইয়াতে কি কৰিব পাৰে ফৰ্ম 3 লিখি দিব ফৰ্ম 3 তাৰপিছত ইস্যুড বাই আপোনাৰ যেটো টিটিও আন্ডাৰত আপুনি লাইসেন্স এপ্লাই কৰিছে সেইটো টিটিও যেটো লাৰ্নাৰ লাইসেন্সটো সেই টিটিও ইস্যু কৰিছে সো আপুনি ইয়াতে টিটিও মৰিগাঁও বা আপোনাৰ যি আছে টিটিও লিখিব তাৰপিছতে আপুনি এইটো সব ইস্যু ডেট এইটো হৈছে ইস্যু ডেট এইটো লাৰ্নাৰ লাইসেন্সৰ ইস্যু ডেটটো আপুনি ইয়াতে এইটো লাৰ্নাৰ লাইসেন্স চাই কিনে ইয়াতে আপুনি ইস্যু ডেটটো ফিল কৰি দিব এইটো ফিল কৰিলে ফিল কৰাৰ পিছত আপুনি কন্টেক্ট নাম্বাৰটো ইয়াতে আপোনাৰ যিটো কন্টেক্ট নাম্বাৰ এইটো আপুনি এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপুনি চুজ ফাইল ইয়াতে আপুনি ক্লিক কৰক ক্লিক কৰিলে আপুনি যিটো ফল্ডাৰত আপোনাৰ লাৰ্নাৰ লাইসেন্সটো হৈছে তাতে সিলেক্ট কৰি কিনে আপুনি এতিয়া কি কৰিব লাগিব আপলোডত ক্লিক কৰিব লাগিব এই আপলোডত ক্লিক কৰি দিয়ক আপলোডত ক্লিক কৰি দিলে এনেকুৱা ইন্টাৰফেস আপোনাৰ দেখা পাব তাৰপিছত আপুনি আকৌ ইয়াতে কনফাৰ্মত ক্লিক কৰি দিয়ক ক্লিক কৰি দিলে এতিয়া সব এইটো ডকুমেন্টছত ক্লিক কৰি চাওক এয়া নাই মানে আপোনাৰ ডকুমেন্টস আপলোড হৈ গৈছে সো ফ্ৰেন্ডস এতিয়া আপুনি নেক্সটত ক্লিক কৰক ক্লিক কৰাৰ পিছত এইটো সব এনেকুৱা ইন্টাৰফেস আপুনি দেখা পাব এতিয়া সব ইস্যু অফ ড্ৰাইভিং লাইসেন্স আপলোড ডকুমেন্টস কমপ্লিটেড দেখুৱাইছে এতিয়া ইস্যু অফ ড্ৰাইভিং লাইসেন্স ফি পেমেন্ট এতিয়া আপোনাৰ কি বাকি আছে নেক্সট যেটো স্টেপ হেটো হৈছে আপোনাৰ ফি পেমেন্ট আপুনি ফি পেমেন্ট কৰিব লাগিব সো ফ্ৰেন্ডস আজি ভিডিওটো ইমানই নেক্সট ভিডিওত মই ফি পেমেন্ট কেনেকৈ কৰিব লাগিব একদম ইজি ওয়েত আপোনালোক দেখুৱাম সো ফ্ৰেন্ডস নেক্সট ভিডিওত আকৌ লগ পাম গুড বাই জয় অসম